আস্থা, বিশ্বাস আৰু ভক্তিৰ এটি স্থান হৈছে ৰামেশ্বৰম, তামিলনাডু জিলাত অৱস্থিত। ভাৰতৰ 4 ধামৰ ভিতৰত অন্যতম এটি ধাম হ'ল ৰামেশ্বৰম। আৰু ইয়াতেই আছে 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা জ্যোতিৰ্লিংগ। আৰু এইটোৱেই হৈছে যি নেকি জ্যোতিৰ্লিংগ আৰু 4 ধাম একেলগেই আছে। আৰু ইয়াতেই আছে ৰাম সেতু, যিটো নেকি শ্ৰীৰামে বনাইছিলে বুলি সকলোৱে জানে। আৰু তাৰেও চোৱাৰ সৌভাগ্য হৈছে। ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰাই আমি আগদিনাখনেই চালোঁ আৰু পিছদিনাখন ৰাতিপুৱাই ৰামেশ্বৰম দৰ্শন হ'বলৈ আহিছোঁ। খুব ভাল লাগে, কিন্তু অলপ পৰিৱেশটো ইমান অকণমান লেতেৰা আছিলে। বাকী আৰু ইয়াতে মই এনেকুৱা কিছুমান কথা ক'ম, কিছুমান এটা ছিক্ৰেটো ক'ম দেই। আমি তাতে গৈ পেলাইহে গম পাইছিলোঁ। ক'তো মই বহুত ভিডিঅ' চাইছিলোঁ, কিন্তু দেখা নাছিলোঁ বা কোনেও কোৱা নাছিলে। তাতে গৈ পেলাই গম পাইছোঁ। আৰু এইটোৱে হৈছে লাষ্ট লেণ্ড অফ ইণ্ডিয়া, আৰু তাৰেই দৃশ্য হৈছে। আৰু এয়া হ'ল ৰামেশ্বৰম মন্দিৰ। আৰু ৰামেশ্বৰম মন্দিৰৰ দৰ্শন হোৱাৰ আগতে অগ্নিতীৰ্থমত গা ধুই যাব লাগে। আৰু ইয়াতে গা ধুই গ'লে সকলো পাপ দূৰ হয় বুলি কয়। তো মনৰ এটা শান্তি, খুব সুন্দৰ এটা পৰিৱেশ। বহুত এয়া হ'ল খুব এছিয়াৰ ভিতৰত দীৰ্ঘতম কৰিডৰ। খুবেই সুন্দৰ, কি যে ধুনীয়া লাগে। প্ৰত্যেকটো 4খন দুৱাৰ আছে, 4খন দুৱাৰত একেই কৰিডৰ হয়। গতিকে খুব ধুনীয়া এটা দৃশ্য। আৰু ইয়াতেও আমিও গৈছিলোঁ। আৰু এয়া প্ৰথমতে আমি ৰাতিপুৱা অগ্নিতীৰ্থমত গা ধুবলৈ আহিলোঁ। আহি ইয়াতে শ্ৰাদ্ধ হৈ থাকে মৃতকৰ কাৰণে। আৰু যিটো পানী সেইটো বেকচি হয়। আমি সকলো তাতে গা ধুবলৈ প্ৰথমতে তাতে গা ধুই ভিজা গা দিয়ে মন্দিৰ দৰ্শন হ'ব লাগে। মন্দিৰ দৰ্শন হৈ তাতে 22 কুণ্ডৰ এটা সুন্দৰ অনুভূতি। সেইটো কি ক'ম আৰু সকলোৱে কয় আৰু যে 22 কুণ্ডৰ কাৰণে তাতে পাণ্ডাবিলাক থাকে, তেওঁলোকে এক্সট্ৰাকৈ চাৰ্জ লয়, কিন্তু কোনো দৰকাৰ নাই। সকলোৱে ধুনীয়াকৈ গা ধুৱাই দিয়ে সকলোকে। আৰু এয়া আমি আহিছিলোঁ, পানীখিনি কিন্তু খুবেই লেতেৰা আছিলে। আমাৰ যিকেইটা অকণমানি গৈছিল সিহঁতে একদম নামিব খোজে। পানীখিনি খুব ক'লা, সঁচাকৈ বহুত লেতেৰা এইখিনি বস্তু। বাকীখিনি বাৰু গাটো ধুবই লাগিব। আৰু সকলোৱে কৰিলোঁ, কৰি পেলাই এতিয়া 22 কুণ্ডত দৰ্শন হ'বলৈ আমি আহি আছোঁ। এয়া দেখিছেনে, সকলোৱে লাইন পাতি যায়। ইয়াৰ কাৰণে এক্সট্ৰাকৈ বান্ধা লোৱাৰ একেবাৰেই দৰকাৰ নাথাকে, সকলোকে ধুৱাই দিয়ে বুলিয়ে কয়। আৰু এইবিলাক দেখিছে বাল্টিং, এইটো প্ৰথম ষ্টাৰ্টিং হয়। গোটেই 22 কুণ্ডৰ এই বাল্টিংবিলাক থোৱা থাকে, খুব ধুনীয়া দেখি। আৰু এয়া হ'ল হোলী স্নান বুলি কয়। আৰু এটা সৌভাগ্য 12টা এটাকৈ ধুনীয়াকৈ লাইন পাতি গ'লেই হ'ল, তেওঁলোকে দি দিয়ে। আৰু ইয়াৰ পৰাই মই বটলো এটা লৈ লৈছিলোঁ। সেয়া পানীখিনি 22টা কুণ্ডৰ পানী আগতে 24টা আছিলে, কিন্তু 2টা কুণ্ড শুকাই গৈছিলে। গতিকে এতিয়া 22টা কুণ্ডতে আছিল। আৰু এই পানীবিলাকো আমি প্ৰত্যেকটো কুণ্ডৰ পৰাই ঢালোতেই অলপকৈ লৈ লৈছিলোঁ। আৰু কিছুমানে দিও দিছিলে, এনেই অলপ পৰে বাৰু, কোনো কথা নাই। আৰু এয়া আমি গা ধুই উঠি কাপোৰ সলোৱাৰ আগতেই এয়া ফটো এখনো উঠিলোঁ। তাৰপাছত একদম ছিষ্টেমেটিক হয়, গজৰাও লগাই ল'লোঁ আৰু গা ধুই কাটাই। আৰু এটা কয় যে তাতে গা ধোৱা কাপোৰখিনি থৈ আহিব লাগে। বহুতেই থয়, একদম দাম হৈ থাকে ভিজা কাপোৰ। আমিও থৈ আহিছিলোঁ। আহি পেলাই মন্দিৰ দৰ্শন হ'লোঁ লাইন টু লাইন। আৰু ইয়াৰে মই যিটো এটা ছিক্ৰেট এটা ক'ম বুলি কৈছিলোঁ সেইটো হ'ল, যিটো লাইনত আমি দেখিছিলোঁ যে খাৰুবিলাক বান্ধা থাকে। গম পোৱা নাছিলোঁ কিয় বান্ধি থোৱা থাকে, কিন্তু তাতে যেতিয়া সুধিলোঁ কয় যে এটা উইচ কৰি পেলাই সেই খাৰু বান্ধিব লাগে। তেনেকুৱা আমাৰতো বাৰু সোণৰ খাৰু পিন্ধি গৈছিলোঁ, থ'বতো নোৱাৰি। তাৰ বাবে দাদাৰ এটা আছিলে লোহাৰ, সেইটো সি বান্ধিলে। আৰু মোৰ এটা ডাঙৰ কাণফুলি পিন্ধি গৈছিলোঁ,
সেইটোৱে মই বান্ধি একদম ধুনীয়াকৈ পকাই বান্ধি তাতে বান্ধি থ'লোঁ উইচ কৰি পেলাই। নাজানো আৰু আপোনালোকেও গ'লে এইবাৰ মানে খাৰু এটা লৈ যাব। খুব এটা সুন্দৰ আৰু এই দৰ্শন হোৱাৰ পিছত আমি সকলোবিলাকে স্মৃতিবিলাক ৰাখিবৰ কাৰণে ফটো উঠি ল'লোঁ আৰু বাকী এইখিনিয়ে আছিলে আৰু আমাৰ স্মৃতি। ধন্যবাদ।